সকলো ফ্ৰেণ্ডক নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে পায় দেই কিনো যে শিকাই থাকে হয়নে বাৰু, আপোনালোকে শিকি লওক। আজি ভিডিঅ'টো হৈছে মানে পোকৰ দৰৱৰ ওপৰত। পোকৰ দৰৱ মানে পোকৰ মানে আকৌ ধৰি লওক যিকোনো পোক নহয়, গছৰ পোকৰ বিষয়ে কৈছোঁ। মানে ইংলিছত এইটো কয়, মই এই শব্দটোৱে মুখত নুফুটে। মই ভিডিঅ'টো বনোৱাৰ আগত ৩-৪বাৰ ফুটালোঁ, নুফুটে বাদ দিয়ক সেইবিলাক। ফুটলেও নুফুলে আপোনালোকক কৈছোঁ না। আপোনালোকে যদি ওচৰৰ দোকানীৰ ওচৰলৈ যায় নহয়, আপোনালোকক মানে মই সেইটো টাইমত কি হৈছিলে না, সঁচা কৈছোঁ আপোনালোকে বিশ্বাস কৰক। মই যেতিয়া ঘৰত আছিলোঁ, এখন মানে সাৰৰ দোকানত গৈছিলোঁ। তেতিয়া আমাৰ অসমত কি হৈছিলে, ধানবিলাক ন, আমাৰ বিশেষকৈ লখিমপুৰ ডিষ্ট্ৰিক্টত ধানবিলাক পোকে খাইছিলে মানে বগা বগা পৰি মানে গৈছিলে। তেতিয়া এজন বুঢ়া মানুহ আহিলে মানে দোকানখনলৈ আহি ক'লেহি যে মোৰ ধানখিনি পোকে খাইছে, তুমি দৰৱ এটা দিয়াচোন। পিত্তিয়া কচমছে কৈছোঁ, যিটো চব্জিত ইউজ কৰে নহয়, সেইটো পোকৰ দৰৱ সেই দোকানজনে দিছিলে। ইয়াৰ বুঢ়া মানুহ হয় নহয় বাৰু কওকচোন। কমচে কম আপোনাৰ নলেজ নথকাৰ কাৰণেতো দোকানীয়ে ঠগিব পাৰিছে। গতিকে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। যদি আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকে নহয়, কচমছে কৈছোঁ আপোনাক কোনো দিনেই সাৰৰ দোকানী হওক, যিকোনো দোকানী হওক, আপোনাক কোনো দিনেই ঠকিব নোৱাৰে। গতিকে আপোনালোকে পোকৰ বিষয়ে জানি লোৱাটো বহুত ভাল কথা হয়। মানে পোকৰ কোনটো দৰৱত মানে কোনটো মেডিচিন মানে কোনটো পোকৰ ওপৰত কোনটো পোকৰ নহয় 10 কোৱালিটিমান আছে। আপোনালোকে LCD-খনত চাই আছে, দেখি আছে, এইবিলাক হৈছে পোকৰ। আজি এই ভিডিঅ'টো দুটা পাৰ্টত বনাম, কাৰণ এইটো কাৰণে দুটা পাৰ্টত বনাইছোঁ। আপোনালোকক মই এতিয়া কৈ আছোঁ, ইয়াৰ পিছৰকেইটা আপোনালোকে ডিছপ্লেত ক'ম যে আপোনালোকে কোনটো দৰৱত কোনটো মানে পোকত মাৰিব লাগিব। যদি আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই নহয়, কচমছে কৈছোঁ আপোনাৰ ওচৰ দোকানেই হওক, অনলাইনৰ পৰা বস্তু মংগাবলৈয়ে হওক, মানে পোকৰ দৰৱেই হওক, আপোনাৰ কোনো দিনেই আপোনাক ঠগিব নোৱাৰিব। গতিকে আপোনালোকৰ যিসকলে সকলোৱে ঘৰত নেমু খেতি কৰিছে পায় ন, নেমুত পোকে খাইছে, কাৰণ আপোনালোকে দৰৱো স্প্ৰে কৰিছে, মই জানো আপোনালোকে দৰৱ। কিন্তু মোৰ নেমুত সঁচা কৈছোঁ, আমাৰ ঘৰৰ ওচৰত সুধি ল'ব, যদি লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ মোৰ ঘৰ পিছলাগুৰিত হয়, মোৰ নেমু আপোনালোকে দেখিছে, ইয়াৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। ঘৰতকৈ ওখ বনাই দিছোঁ, কাৰণ মই গছৰ বিষয়ে না বহুত নলেজ ৰাখোঁ। বিশেষকৈ মেডিচিনে হওক, যিকোনো হওক, গছৰ বাকী কিতাপ পঢ়িলেও নপঢ়িলেও গছৰ কিতাপ পঢ়লে যদি পঢ়িমেই, সেইটো মোৰ মানে এটা মানে দিয়ক। গতিকে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। আজি এই পোকৰ দৰৱ না 2 পাৰ্টত বনিছে। মই এই মানে ভিডিঅ'টো আগতে বনাই দিম বুলি ভাবিছিলোঁ, এইটো কাৰণে বনাই দিছিলোঁ। মানে 2 পাৰ্ট হ'ব, মানে বহুত লম্বা। আজি মানে বহুত ধুনীয়াকৈ টাইম পাই গ'ল, সেইটো কাৰণে এই 2 পাৰ্টত বনাই দিছোঁ। আপোনালোকে এই পোকৰ ঔষধখিনিৰ বিষয়ে জানি লওক। আপোনালোকক কোনো দিনেই নহয়, ওচৰৰ দোকানীয়ে হওক, অনলাইনৰ পৰা মগাবলেই হওক, তেতিয়া আপোনালোকক কোনো দিনেই আপোনাক নেমু গছেই হওক বা অমিতা গছেই হওক, যিকোনো গছেই হওক, আপোনালোকে চব্জিত কোনটো পোকৰ মেডিচিন ডালিব লাগে আপোনালোকে নহয়, সঁচা কৈছোঁ ফ্ৰেণ্ডসকল, আপোনালোকে লাষ্টলৈকে ভিডিঅ'বিলাক চাব। আপোনালোকে সঁচা কৈছোঁ গছৰ প্ৰতি বা চব্জিয়ে হওক, যিকোনোৱে হওক, আপোনালোকে অলপমান কৰি থাকক, ঘৰতে কৰি চাওক, আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। গতিকে ফ্ৰেণ্ডসকল, ইমানখিনি কৈ নাথাকোঁ, কিবা এটা ক'বলৈ জানা নাই, এটিটিউড হৈ যাওঁ মানুহটো হয়নে। এইকেইটা পোকৰ ওপৰতে মেডিচিন ইউজ কৰিব লগা হয়। যদি আপোনালোকে মানে ধৰি লওক ওচৰ দোকানী ওচৰত যায় নহয়, নেমু গছত মই দেখিছোঁ চব্জিত দিয়া নহয়, চব্জিত স্প্ৰে কৰা, ইয়াৰ ঠাগনা সেইটো না পাহাৰ কা আদমি ক'ত থকা, আছাম কা আদমি ক'ত থাকে, কাৰণ আপোনাৰ নলেজ নাই, সেইটো কাৰণে আপোনাক ঠগিছে। মই এইটোত বেয়া নাপাওঁ, ঠগক। গতিকে ফ্ৰেণ্ডসকল, এইকেইটাই হৈছে পোক। গতিকে ইয়াৰ ছেকেণ্ড পাৰ্টটো আপোনালোকে পাই যাব। গতিকে আপোনালোকে লাষ্টলৈকে চাব দেই। যিসকল নব ভণ্টি ভাইটি বাইদেউ যিসকলে চাই আছে নহয়, আপোনালোকে লাষ্টলৈকে ভিডিঅ'বিলাক চাই ল'ব। আপোনালোকে খেতি নকৰিলেও না, আহিবলগীয়া টাইমত আপোনালোকে বস্তাতে হওক, যিকোনোটোহে নহওক, আপোনাক খেতি কৰি খোৱা সুস্থ সবল হৈ থাকিব পাৰিব। গতিকে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোতে আপোনালোক দেখুৱাই দিলোঁ যে 10টা কোৱালিটি মানে পোক আছে। 10টা নহয়, কিমানটা আছে জানো, বাইদেউ যেটা আছে, গোটেইকেইটা পাৰ্টৰ বিষয়ে আপোনালোকৰ কাৰণে আনি আছোঁ। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, যদি আপোনালোকক মটিভেশ্যন কৰিব পাৰিছোঁ, একবাৰ লাইক আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আহিবলগীয়া টাইমত বিজনেছেই হওক, এগ্ৰিকালচাৰে হওক, মানে বিজনেছ আৰু এগ্ৰিকালচাৰ মই ইমান ভাল পাওঁ না, চাকৰিতকৈ নহয়, মই বিজনেছ আৰু এগ্ৰিকালচাৰ বহুত ভাল পাওঁ। গতিকে আহিবলগীয়া টাইমত আপোনালোকক কেনেকৈ কি ধৰণে সকলোৱে বিজনেছ কৰিব লাগে, সকলোবিলাক ভিডিঅ' এট এ টাইম পাই থাকিব। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম।